নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তোমালোকৰ ইংৰাজী পাঠ্যপুথি ছানবীম ইংলিছ ৰিডাৰ পাৰ্ট 3 লেছন 2ৰ অন্তৰ্গত মাই নেটিভ লেণ্ড শীৰ্ষক কবিতাৰ প্ৰশ্নোত্তৰ শিতানৰ আলোচনা কৰিম বুলি আগবাঢ়িছোঁ। আশা কৰিছোঁ তোমালোকে তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ মাই নেটিভ লেণ্ড শীৰ্ষক কবিতাৰ প্ৰশ্নোত্তৰ শিতান উলিয়াই ল'বা। Question A. What does the old man ask the poet? অৰ্থাৎ বৃদ্ধ মানুহজনে কবিক কি সুধিছে? উত্তৰ হ'ব The old man asked the poet about what his land is like. বৃদ্ধ মানুহজনে কবিক সুধিছে যে তেওঁৰ ঠাইডোখৰ কেনেকুৱা। Question B. Why does the old man ask the question to the poet? কিয় এই বৃদ্ধ মানুহজনে কবিক এই প্ৰশ্নটো কৰিছে? Answer. The old man asked the question to the poet. এই বৃদ্ধ মানুহজনে কবিক এই প্ৰশ্নটো কৰিছে because কাৰণ he is blind, তেওঁ অন্ধ and can't see anything with his own eyes. আৰু তেওঁৰ নিজা চকুৰে একো দেখা নাপায়। Question C. How does the poet address the old man? কবিয়ে বৃদ্ধ মানুহজনক কেনেদৰে সম্বোধন কৰিছে? What does that form of address mean? এই সম্বোধন মানে কি বুজায়? এনচাৰ হ'ব The poet addresses the old man. কবিয়ে বৃদ্ধ মানুহজনক সম্ভাষণ জনাইছে বা সম্বোধন কৰিছে এজ ককা বুলি। ইয়াৰ পৰৱৰ্তী অংশটোৰ উত্তৰ ককা ইজ এন আছামিজ ৱৰ্ড। ককা হৈছে এটা অসমীয়া শব্দ এণ্ড ডেট ফৰ্ম অফ এড্ৰেছ মিনছ আৰু সেই সম্বোধন মানে গ্ৰেণ্ডফাদাৰ ইন ইংলিছ, ইংৰাজীত গ্ৰেণ্ডফাদাৰ। Question D. Why does the poet ask the old man to breathe deep? কিয় কবিয়ে বৃদ্ধ মানুহজনক খুব গভীৰভাৱে উশাহ ল'বৰ বাবে কৈছে? Answer. The poet asked the old man. কবিয়ে বৃদ্ধ মানুহজনক কৈছে to breathe deep, খুব গভীৰভাৱে উশাহ ল'বলৈ in order to feel the warm air, এই উষ্ম বতাহ অনুভৱ কৰিবলৈ that can remind him of his childhood days, যি বতাহজাকে তেওঁক ল'ৰালিৰ কথা মনত পেলাই দিব পাৰে। Question E. With what does the poet compare the cool breeze on the old man's face? কবিয়ে বৃদ্ধ মানুহজনৰ মুখত কোবাই যোৱা ঠাণ্ডা মৃদু বতাহজাকক কিহৰ সৈতে তুলনা কৰিছে? Answer. The poet compares, কবিয়ে তুলনা কৰিছে the cool breeze on the old man's face, বৃদ্ধ মানুহজনৰ মুখত কোবাই যোৱা ঠাণ্ডা মৃদু বতাহজাকক to the peaceful breath of his native land, যে তেওঁৰ জন্মভূমিৰ সেই শান্তিৰ যি নিশ্বাস সেই নিশ্বাসৰ সৈতে তুলনা কৰিছে। Question F. With what does the poet compare the contented gargling of the little baby? কবিয়ে কণমানি শিশুসকলে খুব আনন্দৰে মৰা কলকলনিক কিহৰ সৈতে তুলনা কৰিছে? Answer. The poet compares, কবিয়ে তুলনা কৰিছে the contented gargling, খুব সন্তুষ্টিত মৰা সেই কলকলনিক of the little baby, কণমানি শিশুসকলৰ to the soil of his native land, তেওঁৰ জন্মভূমিৰ পবিত্ৰ ভূমি বা মাটিৰ সৈতে তুলনা কৰিছে। Question G. What does the chorus of the cuckoo and the sparrow do? কুকুৰ অৰ্থাৎ কুলি চৰাই আৰু ঘৰচিৰিকা চৰাইৰ যি সমবেত সংগীত সেই সমবেত সংগীতে কি কৰে? Answer. The chorus of the cuckoo and the sparrows, কুলি চৰাই আৰু ঘৰচিৰিকা চৰাইৰ যি সমবেত সংগীত বা তেওঁলোকে গোৱা বিভিন্ন ধৰণৰ যি গীতে saves his native land, তেওঁৰ জন্মভূমিক পবিত্ৰ ঠাইডোখৰ ঠগ লগায়। Question H. What are the things that create the soul of the poet's beloved country? বস্তুবিলাক কি যিবিলাক বস্তুৱে কবিৰ প্ৰিয় দেশখনৰ আত্মা গঢ়ি তোলে? Answer. The distant roll of the বিহু ঢোল, দূৰণিত বাজি থকা বিহু ঢোলৰ শব্দ, the পেঁপা and গগনা of his neighbors play, তেওঁৰ প্ৰতিবেশীয়ে বজোৱা পেঁপা আৰু গগনাৰ শব্দ, the heady aroma of the পিঠা and লাড়ু, পিঠা আৰু লাড়ুৰ সুস্বাদু গোন্ধ, the chant of the evening prayer, সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰাৰ সেই হৃদয়স্পৰ্শা
কণ্ঠ, দিছ আৰ দ্য থিংছ, এইবিলাকেই হৈছে সেই বস্তুবিলাক ডেট ক্ৰিয়েট দ্য চৌল অফ দ্য পয়েটছ নেটিভ লেণ্ড, যিবিলাকে কবিৰ প্ৰিয় দেশখনৰ আত্মা গঢ়ি তুলিছে। থেংক ইউ ষ্টুডেণ্টছ।